Hello students, তোমালোকক শিক্ষাজ্যোতি এডুকেশ্যন চেনেলটোলৈ আকৌ এবাৰ ওয়েলকাম কৰিছো। আজি নতুন এটা ভিডিও লৈ তোমালোকৰ মাজলৈ আহিছো। যোৰহাট ডিস্ট্ৰিক্টৰ অসমীয়া যিখন কোৱেশ্চন পেপাৰ আছিলে প্ৰি বোৰ্ডৰ 2025ৰ সেইখনত এটা ভাৱ সম্প্ৰসাৰণ আহিছিলে, দুখ কৰিলেহে মুখ ভৰে। বহুতে অনুৰোধ কৰিলে, তাৰ বিনিময়ত মই এই ভিডিওটো তোমালোকৰ মাজলৈ লৈ আহিছো। তোমালোকে মই যিখিনি লিখি দিছো সেইখিনিৰ ওপৰতো তোমালোকে নিজাববীয়াকৈ বহুতখিনি ভৰাব পাৰিবা, নিজৰ মতেও লিখিব পাৰিবা। কিন্তু মই অকমান তোমালোকৰ হেল্প হক বুলিয়ে কৰি দিছো, তোমালোকে চাই যোৱাচোন। সকলোকে প্ৰথমতে কৈ থওঁ যে যিসকল নতুনকৈ আহিছা চেনেলটোত সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিবা। তো আহা আৰম্ভ কৰো। ভাৱ সম্প্ৰসাৰণ কৰা, দুখ কৰিলেহে মুখ ভৰে। উপৰোক্ত বাক্যশাৰী অসমীয়া সমাজত প্ৰচলিত এক প্ৰবচন। পৰিশ্ৰম কৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰি, সেই কথাষাৰ বুজাবৰ বাবে প্ৰবচন ফাঁকি ব্যৱহাৰ কৰা হয়। পৰিশ্ৰমৰ গত্যান্তৰ নাই। কৃষকে ৰাতি নৌ পুৱাওঁতেই হেতেলি এৰি কৃষিভূমিলৈ গৈ যাৰ জহ গণ্য নকৰি কপালৰ ঘাম মাটিত পেলাই কৰা সীমাহীন পৰিশ্ৰমৰ ফলশ্ৰুতিত কেৱল নিজৰ পৰিয়ালৰে পেট ভৰে এনে নহয়, সকলোৰে মুখত অন্ন পৰে, আন কথাত সকলোৰে মুখ ভৰে। সংসাৰত প্ৰত্যেকটো সফলতাৰ অন্তৰালত এক মূল্য পৰিশোধ কৰিবলগীয়া হয়। ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰতিদিনে নিৰৱচ্ছিন্নভাৱে কৰা অভ্যাসৰ পৰিণতিত কোনো ক্ৰীড়াবিদ অলিম্পিকত সোণৰ পদক বিজয়ী হ'বলৈ সক্ষম হয়। আব্ৰাহাম লিংকনেই হওক বা জৰ্জ ৱাশ্বিংটনেই হওক, নেলছন মেণ্ডেলাই হওক বা মহাত্মা গান্ধীয়ে হওক, প্ৰত্যেকেই অসহনীয় দুখৰ পৰিণতিত জাতিয়ে স্বতন্ত্ৰতাৰ স্বাদ পাবলৈ সক্ষম হৈছিল। এগৰাকী মাতৃয়ে অশেষ দুখ কষ্ট সহ্য কৰি 10 মাহ 10 দিন নিজৰ শৰীৰত সন্তানক ধাৰণ কৰি নিজৰ ৰক্ত মাংসৰে পোষিত কৰাৰ অন্তত সন্তানৰ মুখ দেখা পায় আৰু মাতৃত্ব প্ৰাপ্তিৰে মুখ ভৰে। সেয়েহে উক্ত কথাফাঁকি এক চিৰন্তন সত্য আৰু সকলোৰে বাবে জীৱনৰ পাথেয়। ইমানখিনি লিখিলেই হ'ব। 4 নম্বৰৰ কাৰণে তোমালোকৰ বাবে আহিব আৰু তোমালোকে নিজাববীয়াকৈও নিজৰ কথাৰে লিখিব পাৰিবা।